যেতিয়া আপুনি Sbm টয়লেট আবেদন কৰিছিল তেন্তে আপোনাৰ বাবে আহিছে সুখবৰ এতিয়া আপুনি চৰকাৰী টয়লেটৰ 9000 টকা প্ৰথম কিস্তি আপোনাৰ একাউণ্টত লাভ কৰিব পাৰিব বৰ্তমান চৰকাৰী টয়লেটৰ ভেৰিফিকেশ্যন কাম চলি আছে আৰু ইয়াৰ মাজত বহুতো নাম ৰিজেক্ট হৈছে ন ৰেকৰ্ড ফাউণ্ড বুলি দেখুৱাইছে যদি আপোনাৰ তেনেকুৱা হৈছে বা বহুতো লিষ্টত নাম আপলোড হৈছে কিন্তু সিহঁতে এতিয়ালৈকে টকাখিনি একাউণ্টত লাভ কৰিব পৰা নাই গোটেইখিনি বিষয়ে মই আপোনালোকক এইটো ভিডিঅ'ত আলোচনা কৰিম আপোনালোকে অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু চেনেলটোত প্ৰথমবাৰ আহিলে চেনেলটো সাবস্ক্ৰাইব কৰিব প্ৰথম আপুনি আপোনাৰ মোবাইল ফোনত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি আপুনি গুগল সাৰ্চ বাৰত ইয়াত আপুনি লিখিব Sbm এখানে লিখি আপুনি সাৰ্চ কৰিব তাৰ পিছত আপুনি অলপ সময় ওয়েট কৰিব অলপ লোডিং হ'ব তাৰ পিছত আপোনাৰ সন্মুখত চৰকাৰী টয়লেটৰ অফিচিয়েল ৱেবছাইটটো ওপেন হৈ যাব এতিয়া আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব ইয়াত আপুনি চাব পাৰিব এটা অপচন দি আছে নো ইয়ৰ সাৰ্চ বাৰত ডাটা ইয়াত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱা ইন্টাৰফেস আহিব আপুনি একেবাৰে শেষত আহিব অহাৰ পাছত আপুনি চাব পাৰিব ইয়াত এটা অপচন দি আছে MR13A দি আছে এন্টি ষ্টেটাস অফ নিউ হাউসহোল্ড ইন Sbm পাছ টু ইয়াত আপুনি ক্লিক কৰিব তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা ইন্টাৰফেস আহিব আপুনি তলপিনে আহিব ইয়াত আপুনি চাব পাৰিব সাইন নম্বৰত দি আছে আসাম ইয়াত আপুনি ক্লিক কৰিব পাছত আকৌ স্ক্ৰল ডাউন কৰি তলপিনে আহিব ইয়াত আপুনি চাব পাৰিব অসমৰ গুটিকেটা ডিস্ট্ৰিক্টৰ নাম আহিছে ইয়াৰ পৰা আপুনি আপোনাৰ ডিস্ট্ৰিক্টৰ নাম উলিয়াই আপুনি আপোনাৰ ডিস্ট্ৰিক্টৰ নামত আপুনি ক্লিক কৰিব তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা ইন্টাৰফেস আহিব এতিয়া আপুনি স্ক্ৰল ডাউন কৰি তলপিনে আহিব তলপিনে অহাৰ পাছত ইয়াতে এতিয়া আপোনাৰ ব্লকৰ নাম আহিব ইয়াত আপুনি আপোনাৰ ব্লকৰ নাম উলিয়াই আপুনি আপোনাৰ ব্লকৰ নামত আপুনি ক্লিক কৰিব ব্লকৰ নামত ক্লিক কৰাৰ পাছত আপুনি অলপ সময় ওয়েট কৰিব অলপ লোডিং হ'ব তাৰ পিছত আপুনি স্ক্ৰল ডাউন কৰি তলপিনে আহিব এতিয়া আপুনি চাব পাৰিব ইয়াত আপোনাৰ পঞ্চায়তৰ নাম আহিছে বৰ্তমান আপুনি চাব পাৰিব এন্টাৰ্ড বাই ডিস্ট্ৰিক্ট ব্লক এণ্ড এপ্ৰুভড এপ্লিকেশ্যন ফ্ৰম সিটিজেন পৰ্টেল দি আছে যদি আপুনি সিটিজেন পৰ্টেলৰ জৰিয়তে নিজে আবেদন কৰিছে তেন্তে ইয়াত বৰ্তমান আপোনাৰ পঞ্চায়তত কেইজন মানুহৰ নাম ভেৰিফিকেশ্যন হৈছে ইয়াত দি আছে আৰু যিসকলৰ ৰিজাল্ট হৈছে বা নৰেকৰ্ড ফাৰ্ম বুলি দেখুৱাইছে এতিয়া চাওক আপুনি আবেদন কৰাৰ সময়তে আপোনাৰ নথিপত্ৰখিনি সঠিক দিছিল নেকি আপোনাৰ বেংক একাউণ্টৰ যিখন পাছবুক আছে সেই পাছবুকখনৰ কাৰণে বহুতো নাম ৰিজেক্ট হৈছে কেৱল পাছবুকৰ কাৰণে কাৰণ আপোনালোকে পাছবুকখন আপলোড কৰাৰ সময়তে বহুতো ভুল কৰিছে স্ক্ৰিন কপি আপোনালোকে আপলোড কৰিব লাগে সেই কাৰণে বহুতৰ নাম ৰিজেক্ট হৈছে আৰু নৰেকৰ্ড ফাৰ্ম বুলি দেখুৱাইছে যদি আপোনাৰ লিষ্টত নাম আহিছে তেন্তে আপোনাৰ নৰেকৰ্ড ফাৰ্ম বুলি দেখাব আৰু ইয়াত যদি আপুনি আপোনাৰ পঞ্চায়তৰ নামটো পাই যায় তেন্তে আপোনাৰ পঞ্চায়তৰ নাম বৰ্তমান ভেৰিফিকেশ্যন চলি আছে আৰু ইয়াত আপুনি লিষ্টত আপোনাৰ নাম চাব পাৰিব যেতিয়া আপোনাৰ পঞ্চায়তৰ ভেৰিফিকেশ্যন সাকসেস হৈ যাব ভেৰিফিকেশ্যন কমপ্লিট হোৱাৰ পাছত ইয়াত লিষ্ট আহিব আৰু লিষ্টত আপুনি আপোনাৰ নামটো চাব লাগিব যদি এখন লিষ্টত আপোনাৰ নাম আহে তেন্তে আপুনি চৰকাৰী টয়লেটৰ প্ৰথম কিস্তি 9000 টকা আপোনাৰ একাউণ্টত লাভ কৰিব পাৰিব আৰু যিসকলৰ নৰেকৰ্ড ফাৰ্ম বুলি দেখুৱাইছে বা ৰিজাল্ট হৈছে সেইসকলে কেনেকৈ টকাখিনি একাউণ্টত লাভ কৰিব পাৰিব সেই বিষয়ে মই আপোনাক আন এটা ভিডিঅ' দেখুৱাম সো ফ্ৰেণ্ডছ আজিৰ এইটো ভিডিঅ'ত এইখিনি আছিল আশা কৰিছো আপোনালোকে নিশ্চয় বুজি পাইছে